কি বহুত কষ্টত দিছিলো ডাৰ্লিং কিবা এটা কোৱা ডাৰ্লিং কিবা এটা কোৱা হে কোৱা একো নকওঁ লাজ কৰিছে এতিয়া ছাৰ তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আজি আকৌ আমি গৈ আছোঁ ইউনিভাৰ্চিটিলৈ আজি ইউনিভাৰ্চিটি আমাৰ কাইলৈ মানে কনভকেশ্যন আছে চ' আজি যাব ল'লোঁ মানে যোৰহাটলৈ দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো চাই দিব আজি বহুত ইণ্টাৰেষ্টিং হৈ যাব নতুন নতুন কেৰেক্টাৰ দেখিব আজি ইউনিভাৰ্চিটিৰ লগৰবিলাকক এতিয়া মৰাণলৈ গৈ আছোঁ মৰাণত কেইটামান লগৰ আছে লগতে যাম আমি এতিয়া ভিডিঅ'টো চাই থাকক আজি বহুত এণ্টাৰটেইনমেণ্ট হ'বলৈ গৈ আছে মানে আৰু মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে চাই পিনে ক'ব কমেণ্ট কৰিব দেই গাইজ লগৰকেইটা লগ পাই গ'লোঁ আকৌ মৰাণত লগ পালোঁ এজন লখিমপুৰ হয় সঞ্জীৱ দত্ত এজন অনুৰাগ ডিব্ৰুগড় হয় এজন আমাৰ মৰাণৰ ভালুক আগৰ ভিডিঅ'কেইটাত গম পাই চাগে আৰু এজন টিপছ মৰ্ণিং কি টিপছ কৈ দিয়া এই পিছফালে বহি থকাটো উঠাই আনিছো হাইবাৰনেশ্যনৰ পৰা ভালুক নহয় জানো অঁ এতিয়া গৈ আছোঁ আমি মৰাণত লগ পালোঁ আৰু গোটেইখিনি এতিয়া লগতে গৈ থাকোঁ আৰু দেখাই আছোঁ আপোনালোকৰ ভিডিঅ'টো চাই থাকক 10 CGB অহা গাইছ আমি গোটেইখিনি টপাৰ হয় আমি আমি ডায়মণ্ড মেডেল হা এমটেকৰ টপাৰ CSE ডিপাৰ্টমেণ্টৰ হয় প্ৰফেচৰ অঁ হা আচ্ছা বতৰটো বৰ ধুনীয়া হৈ আছে এতিয়া আমি পেট্ৰল ডিপুত সোমাইছোঁ পেট্ৰল ভৰাই আছোঁ মানে ফিউল আপ কৰি আছোঁ আৰু বহুত দাম পেট্ৰল বহুত দাম গাইছ ইমান ধুনীয়া চব পথাৰ ইয়াতে কি কৰি আছে আমাৰ কেইজনে দেখিছেনে ইমান ধুনীয়া পথাৰখনত সাৰ পানী দি আছে এইকেইজন পথাৰত অকণমান পানী দি দিছে খেতি বাতিৰ কাৰণে অনুৰাগ এইফালে চাওঁ এইজন দেখিছেনে পথাৰত পানী দিছে এইজন লাজ কৰিছে এতিয়া ছাৰ শিৱসাগৰ পালোহি লগৰ আমাৰ এজন শিৱসাগৰ নিবাসী এই পইটো কিবা এটা কৈ দিয়া কি হ'ল অ' কেলা মিম এটা বনাই দিব দুদিনমান পিছত কেলা কি হ'ল কিবা কৈছিলা নেকি কোৱা একো নকওঁ কোৱা আকৌ এইডোখৰ কি বুলি কয় পইতুছ পইতুছে একদম ধুনীয়া নেচাৰ এটাৰ মাজত আনিছে ৰুদ্ৰসাগৰৰ ৰুদ্ৰ এজন দেখিছেন ড্ৰাইগনটো এতিয়া যোৰহাট টাউনত আছোঁ এটামান বজাৰ কৰিবলৈ আছে আমি গৈ আছোঁ এতিয়া কি খাবলৈ যাওঁ কৈ দিয়া কৰ্ণ মানে আমি গোমধান খাবলৈ যাওঁ গোমধান এই এনেকৈ কৰি ভিডিঅ' বনাব লাজ লাগে আমি গৈ আছোঁ এতিয়া কোনফালে আছিলে কি আছিলে কিবা এটা কৈছিলা কোৱা কিবা এটা কৈছিলা কোৱা ভয়ে লগা হৈছে কি টিপছ সেইটো কি হয় কৈ দিয়া আকৌ কি দেখিছে ছোৱালীও নাই ফুলো দিবলৈ নাই হয় নাই হ'ব কৈ দিয়া এতিয়া কোৱা হে গাইছ অঁ আমি এতিয়া কৰ্ণ খাব আজি কি দে আজি ৰ'জ দে আমি কি খাম কৰ্ণ খাম কিয় খাম আমি কেলে খাম কাৰণ আমি চিংগল তোমাৰ জুবান কি তোমাৰ বাত কেনেকৈ তৰিকা ইমান স্পীডত খাই যায় গোটেইটো খতম কৰি দিলে তোমাৰতো দেখুৱাচোন সঞ্জীৱ ইয়াত আছা আধাই খাব পোৱা নাই অঁ মই খাই থকা মানুহ আচ্ছা মুখত নলওঁ খাওঁ কি ক'ম মানে গাইছ ৰখি আছোঁ এতিয়া টাউনতে চাই লওক আপোনালোকে এইফালে টাউনতে ৰখি আছোঁ গাড়ীতে বহি আছোঁ আৰু আমাৰ সঞ্জীৱে পেণ্টটা ল'লে মানে চিলাব দিছে ই এঘণ্টামান ৰখিলোৱে এতিয়ালৈকে আমনি লাগি গৈছে আৰু কিমান দেৰি লগাই এতিয়া লগাব আৰু
চাই থাকক ভিডিঅ'টো আৰু বেছি দেৰি নচলে অকণমান দেৰি চলিব তাৰপিছত শেষ কৰি দিম আৰু ভিডিঅ'টো লগতে আছে আমাৰ বিতুপন ভূঞা কি চাই আছে ISL চাই আছে বোলে এইকেইজন দেখিছে এতিয়া আহিছে পেন চিলাই ল'ৰাটো কাইলৈ পূৰা চুট বুট কৰি যাব আৰু অভদ্ৰ এইবিলাক অভদ্ৰ মডেল গোটেইকেইটা মডেল হা গোটেইকেইটা মডেল ইমান দেৰি লাগে নেকি ফিটিঙৰ কথা মেখেলা চাদৰ চিলাইছিলা নেকি আইও কিবা। কিহৰ কথা মানে ইমান দেৰি বহাই থৈ দিলা মডেল যে কোন মডেল এই সঞ্জীৱ আচ্ছা ফিটিঙৰ কথা কাপোৰ আছে। ফিটিং কৰাই আছিলে আকৌ যেনেকে দৰাই কইনা চাব গ'লে পচন্দৰ কথা আছে তেনেকে কাপোৰৰ ফিটিঙৰ কথা আছে আচ্ছা কাইলৈ ইউনিভাৰ্চিটিত কোনে এতিয়া চাই ন মাইনা ডাৰ্লিং কিবা এটা কোৱা ডাৰ্লিং কিবা এটা কোৱা হেই ব্লগত অঁ। অ' মাই গড ইন্ট্ৰডাকশ্যনটো দি দিয়া কি হয় দীপক দা বন্ধ কৰিলে নেকি আছে পাওঁ আৰু একো ক'ব নোৱাৰো হৈ গ'ল মোবাইল ঘূৰাই দিছোঁ কি কাৰণে লাজ লাগিব বুলিয়ে তোমাৰ কাৰণে উল্টা কৰি দিছোঁ ইচ কিমান বগা চক পোহতে গম পায় ইউনিভাৰ্চিটি পালোহি আৰু কিন্তু কোনো নাই এনে আহি দিলোঁ সৌৰভ যোশী সৌৰভ যোশী এই হোষ্টেলৰ পল্টনবিলাক ওলাইছে ৰাতি হাঁহি দে আকৌ হাঁহি দে এইবিলাক চব ভাইটি মানে A few moments later. গাইজ নতুন কেৰেক্টাৰ এটা দেখাইছোঁ মষ্ট কি ডাইলগ থাকে নহয় ইণ্টাৰেষ্টিং কেৰেক্টাৰ সেইটো চব বিশ্বনাথ শইকীয়া মানে মোচন এটা দিয়া আকৌ মোচন মানে দিবলৈ একো নাই আৰু এইটোৱে দিছোঁ আৰু হেৰি বহুত দিনৰ মূৰত লগ পাইছোঁ আমাৰ এজন টিপছ বাই হয় ফ্ৰম লখিমপুৰ দৰ্শকে চিনি পায় ভালুক এইজন আমি ওলাইছো আগতে আমাৰ গোলাঘাটৰ হয় ক'ৰ হয় কৈ দিয়া হ'ল এতিয়া মানে আমি এই ভাইটি এটা ৰুমত আহিলোঁ ভাইটি এটা ৰুমত আহিলোঁ মানে দেখা ৰুমটো মানে বহুত ডাঙৰ ৰুমেই ৰুম এইটো এটা গেম খেলি আছে আৰু এজন দেখাইছোঁ আমাৰ দুলীয়াজান নহয় ইয়াতে এইজন নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম অভিলাষ ভূঞা অঁ এয়া আপোনাৰ কি বুলি কওঁ ক'ৰ হয় কৈ দিয়া আকৌ মই দুলীয়াজানৰ অঁ আজি সিহঁতৰ ৰুমতে মানে থাকিব লাগিছিল এইটো ভূত সেইটো মানে দেখিছে নহয় আৰু বুঢ়া হ'বলৈ নাই আৰু নমস্কাৰ দৰ্শকবৃন্দ অঁ চুলি কাটিবলৈ পইচা নাই নেকি চুলি কাটিবলৈ পইচা নাই গেলা তেল ভৰাতে গৈছে গোটেই এতিয়া ইয়াত পালোহি আৰু আমি দেখা দে বাইচেপটো দেখা দে এবাৰ জিম যায় ন ই ইচ ইয়াৰ নিক নেম কৈ দিওঁ নেকি কি হয় লেব্ৰেডৰ চুৰিৰ খেলাহে মোৰ কি চুৰিৰ খেলা কিহত টমটমছ আহিছা নেকি টমটমছ সেই এজন টিপছ মৰ্ণিং ওচৰত থাকিলে এনেকুৱা হয় এছটো লাগিবই কৈ দিয়া আকৌ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ কাইলৈ আমাৰ কনভকেশ্যন আছে গোটেইখিনি তাতে আমি ভালকৈ দেখামগৈ অ'কে কি বহুত কষ্টত দিছিলোঁ